কৰোঁ সকলোৰে ভাল, মোৰো বহুতেই ভাল। আৰু এতিয়া বাজিছে 6:30। আমি যাব ওলাইছোঁ আজি প্ৰথমবাৰ, আমি নহয় মা আৰু মই মা আৰু মই আজি প্ৰথম যাম। হাজবেণ্ডে আগতে বহুত গৈছে কিন্তু আমি যোৱা নাছিলোঁ। আৰু আজি প্ৰথমবাৰ শ্বিলঙলৈ যাম। আজি শ্বিলঙলৈ গৈ চাওঁ তাত কেনেকুৱা, মানে সকলোৱে কৈ থাকে বহুত ধুনীয়া বোলে জেগা, কিন্তু আমি জেগা চাবলৈ নাযাওঁ, এটা কামৰ কাৰণে গৈ আছোঁ। তেন্তে তাত গৈ লগ পাম। স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া আমি ৰখিছোঁ VIPত, আৰু আমাৰ লগত যাব দেৱজিত, কাৰণ যিহেতুকে আমাৰ এখেতে কেতিয়াও মানে শ্বিলঙলৈ নিজৰ গাড়ী চলাই এনেকৈ যোৱা নাছিলে, সেইকাৰণে আমাৰ লগত দেৱজিত যাব। তেন্তে এতিয়া দেৱজিত আহি আছে, এতিয়া আমি VIPতে আছোঁ ৰখি। দেৱজিত আহি গ'ল আৰু এতিয়া আমি শ্বিলঙলৈ জাৰ্ণি কৰিম। আৰু এতিয়া জাৰ্ণি কৰিম মানে কৰি দিলোঁ। জাৰ্ণি কৰি দিলোঁ আৰু। আমি শ্বিলং পালোঁ আৰু নামি গ'লোঁ। আমি য'ত আহিছোঁ তাত গৈ আছোঁ এতিয়া। সেয়া আমি আহিছোঁ, মই এতিয়া কৈ আছোঁ আমি কিয় আহিলোঁ ইয়াত। নিউ ক্ৰীম হস্পিটেলত আহিছোঁ। বহুত ডাঙৰ এটা আমাৰ প্ৰব্লেম আছে, আৰু তাৰে কাৰণে আমি শ্বিলঙৰ সকলোতকৈ ডাঙৰ নিউ ক্ৰীম হস্পিটেলত আহিছোঁ। আৰু এতিয়া নিউ ক্ৰীম, এইখন মোৰ পিছফালে দেখিছে ব্লু কালাৰৰ বৰ্ডখন, এইখন আছে নিউ ক্ৰীম হস্পিটেল। আৰু এতিয়া আমি গৈ আছোঁ ভিতৰলৈ। ভিতৰত আহিছোঁ, ভিতৰৰ দৃশ্যটো ইমান ধুনীয়া নহয়, আৰু জেগা ইমান ধুনীয়া, বহুত বিউটিফুল জেগা, মানে ইমান ভাল লাগিছে। মই আপোনালোকক দেখাই আছোঁ ভিতৰত, মানে হস্পিটেল বুলি ক'বই নোৱাৰি, ইমান ধুনীয়া। আৰু হস্পিটেলৰ ভিতৰখিনি অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ, কিন্তু তাত মানে কেমেৰা লৈ ভিডিঅ' কৰা মানে এলাউ নাই। আৰু যেতিয়া মই কৰি আহিছিলোঁ তেতিয়া লগে লগে গেটমেনবোৰ দৌৰি আহিছিলে, কিন্তু তথাপিও অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ মই। এতিয়া আমাৰ দেখুওৱা হৈ গ'ল, আৰু ডক্টৰে ভাল মানে একো কোৱা নাই, কাৰণ এতিয়া আমি পূৰা চিন্তাত পৰি গৈছোঁ, কি কৰোঁ কি নকৰোঁ, একদম চিন্তাত পৰি গৈছোঁ। তেন্তে এতিয়া চাওঁ, এতিয়া দেখুওৱা হৈছে। এতিয়া আমি বাৰু যাওঁ বাহিৰত, একো খোৱা নাছিলোঁ ৰাতিপুৱাৰ পৰা। আৰু চাই হস্পিটেলখন ইমানেই ধুনীয়া, মানে বহুত ভাল লাগিছে। মানে হস্পিটেল বুলি ক'বই নোৱাৰি, এনেকুৱা লাগিছে মানে একদম মানে ঘূৰা প্লেচ হয় মানে এইটো। বা ইয়াত ৰেষ্টুৰেণ্ট যাব খুজিলোঁ, ইয়াত ৰেষ্টুৰেণ্ট যাব নোৱাৰে, ইয়াততো একদম মাংসই বেলেগ পায়। তেনেহ'লে বাপৰে, ইয়াৰ ৰেষ্টুৰেণ্ট খাব নোৱাৰে, আমাৰ নিচিনা অসমীয়া মানুহ ইয়াত খাব নোৱাৰে একো। আৰু এতিয়া বাছি এনে ফ্ৰুটৰ দোকান আছে, অকণমান ষ্ট্ৰবেৰী অকণমান লৈ লওঁ, নহ'লে বাকী একো খাব নাই। বহুত ভোক লাগিছে, ৰাতিপুৱা একোৱেই খোৱা নাই, সুদা চাহে খাইছিলোঁ। আৰু এতিয়া ভোকতে অৱস্থা বেয়া আমাৰ, কাৰণ শ্বিলঙত আহিলে আমাৰ নিচিনা মানুহ একো খাব নোৱাৰে হোটেলত। কুকুৰৰ মাংস পায়, কুকুৰৰ মাংসও পায়, আৰু বেলেগ বেলেগ মাংস পায় ইয়াত। তেন্তে এতিয়া বাছ আমি চিপছেৰে পেট ভৰাম, আৰু চাওঁ আগত যাই পিনে আমি কি খাব পাৰোঁ। গাড়ী পাৰ্কিং কৰিছোঁ, এইখন গাড়ী, আৰু গাড়ীৰ কাষলৈকে আহিলোঁ, আৰু এতিয়া চিপছেৰে পেট ভৰাইছোঁ। আৰু মই আপোনালোকক এটা বস্তু দেখাই আছোঁ,
এইবিলাক গাছ আছে দেখিছেনে এইবোৰ গাছ আৰু মই আপোনাক ইয়াৰ হেৰিটোত মানে ছিঙি অকণমান দেখাই আছোঁ এই জাষ্ট ছিঙি একেটা এয়া দেৱজিতে ছিঙি আছে আৰু একেটা বস্তু কি হয় জানেনে কাৰণ যে শ্ব'পিচ কিনিবলৈ যাওঁ ফ্লাৱাৰৰ সেই শ্ব'পিচটো ইয়াত এই গছৰ পৰা হয় আমি এটনি কালাৰ কৰি এটা দেখা পাব অঁ বিন্দাছ পিংকি ব্লগত ডেইলি দেখা পাব এইটো ডেইলি নহয় কেতিয়াবা দেখা পাব অঁ এয়া চাওক এইটো শ্ব'পিচত পাব আপুনি ইয়াত এইটো ডেক'ৰেশ্যন কৰে কৰি পিনে এনেকৈ বেচে বহুত ভাল লাগে আৰু বহুতে ভাল লাগে আৰু এইবিলাক কিমান গাছ আছে পূৰা ইয়াত এইবোৰেই গাছ মানে এইবোৰ বহুতে ভাল লাগিলে আৰু সঁচাই যেতিয়া শ্বিলঙৰ পূৰা আমি ৰাস্তাৰ পৰা আহি আছিলোঁ সোমাই পিনে ইমান বিউটিফুল জেগা হয় নহয় সঁচা লাইফত প্ৰথমবাৰ মই ইয়াত এনজয় কৰিছোঁ ইমান ধুনীয়া জেগা মানে মই দেখা নাই আৰু গৈ আছোঁ এতিয়া আৰু হস্পিটেলত বহুত দেৰি হৈ গ'ল তাৰ বাবে একো দেখুৱাব নোৱাৰিলোঁ নতুন নতুন জেগাবোৰ দেখুৱাব নোৱাৰিলোঁ তেন্তে নেক্সট ভিডিঅ'ত দেখুৱাম মই আমি তাত কি কি কৰিছিলোঁ কি কি জেগাবোৰ চাইছিলোঁ মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই আহিছোঁ